সাজিদ বাবা খোজকাঢ়ি আছে আপোনালোকে চাওক 12 বছৰ পিছত ই খোজকাঢ়িব শিকিছে কথাতে আছে নহয় দুখ শেয়াৰ কৰিলে কমে আৰু সুখ শেয়াৰ কৰিলে বাঢ়ে এয়া চাওক আমাৰ সাজিদ বাবা 12 বছৰ পিছত খোজকাঢ়িব শিকিলে এয়া অইনৰ সহায় নোলোৱাকৈ ই খোজকাঢ়ি আছে আসসালামু আলাইকুম নমস্কাৰ বন্ধুসকল আটাইকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ব্লগিং চেনেল খাদিজাজ ব্লগলৈ আশা কৰোঁ যোনে য'তে আছে ভালে আছে আৰু কুশলে আছে ময়ো মোটামুটি আছোঁ আৰু আজি মই মোৰ ব্যক্তিগত জীৱনৰ এটা সঁচা কাহিনী আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যিহেতু মোৰ ব্লগিং চেনেল ইয়াত মোৰ পাৰ্চনেল সুখ দুখ শ্বেয়াৰ কৰিবলৈ মই এই চেনেলটো বনাইছোঁ সেইকাৰণে আজি মই এই চেনেলৰ যোগেদি আপোনালোকৰ লগত মোৰ এই জীৱনৰ সঁচা কাহিনীটো শ্বেয়াৰ কৰিম 2010 চনৰ 3 অক্টোবৰ তাৰিখে মোৰ ডাঙৰ ল'ৰাটোৰ জন্ম হৈছিল সি জন্মৰ পিছৰ পৰাই কান্দা নাছিল জন্মৰ 1.5 মাহ পিছতহে সি কান্দিছিল নাকান্দাৰ ফলত তাৰ শৰীৰৰ বহুখিনি অংগ পতংগই কাম কৰা নাছিল ডক্টৰে কৈছিল যে তাৰ ব্ৰেইনৰ 20% ডেমেজ হৈ গৈছে কিন্তু লাহে লাহে বয়স হৈ অহাৰ পিছত এটো কভাৰ হ'ব জীৱনত বহুত ডক্টৰৰ ওচৰত ইয়াক লৈ গৈছোঁ সব ডাক্তৰে কিন্তু মোক আশা দিছিল যে এদিন ভাল হ'ব কথা ক'ব পাৰিব বা খোজ কাঢ়িব পাৰিব সি 2 বছৰ পিছতহে তাৰ মাত ওলাইছিল কথা ক'ব পাৰিছিল ডক্টৰে তাক কথা কোৱা শিকাইছিল স্পীচ থেৰাপিৰ যোগেদি সাধাৰণ ল'ৰা ছোৱালী এটা যিবোৰ এক্টিভিটি কৰি থাকে সেইবিলাক এক্টিভিটি কিন্তু তাক ডক্টৰে শিকাবলগীয়া হৈছিল সব এক্টিভিটিয়ে ষ্টেপ বাই ষ্টেপ ডক্টৰে তাক শিকাইছিল যেনেকৈ বহা তাৰপিছত বগাই যোৱা তাৰপিছত থিয় হোৱাৰ পিছত খোজ কাঢ়া এইবিলাক ডক্টৰে তাক শিকাই দিছিল এনেদৰে 2010 চনৰ পৰা মোৰ এইটো জীৱন সংগ্ৰাম আৰম্ভ হৈছিলে 12 বছৰ পিছত ই অইনৰ সহায় নোলোৱাকৈ নিজৰ ভৰি দুখনৰ ওপৰত নিজে থিয় হ'ব পাৰিছে ইনশাআল্লাহ অলপ অলপকৈ খোজ কাঢ়িবও শিকিছে এজন সাধাৰণ ল'ৰাক যেনেদৰে 3-4 বছৰত স্কুলত দিয়ে ময়ো তাক 4 বছৰ বয়সতে স্কুলত দিছিলোঁ মই নিজে লৈ যাওঁ বহি থাকোঁ এনেদৰে 4 বছৰৰ পৰাই তাৰ শিক্ষা জীৱনৰ আৰম্ভ কৰিছিলোঁ আজিলৈকেও সি পঢ়ি আছে যদিও তাক প্ৰমোশ্যন দিয়া নাই কিন্তু সি সব শিকিছে ইংৰাজী অসমীয়া গণিত ইত্যাদি কৰি সব সি শিকিছে 12 বছৰৰ ল'ৰা এটাই যি কৰিব পাৰে যি মনত ৰাখে সেইবিলাক সব এক্টিভিটি তাৰ নৰ্মেলে আছে অকল খোজ কাঢ়িব পৰা নাছিলে নিজৰ যিখিনি কাম সেইখিনি কৰিব পৰা নাছিলে লাহে লাহে শিকি আছে এতিয়া লাহে লাহে ভাত খাব পৰা হৈছে অলপ অলপকৈ খোজ কাঢ়িব পৰা হৈছে অলপ অলপকৈ লিখিব পৰা হৈছে তাৰ সোঁ হাতখন দুৰ্বল সি বাঁ হাতখনেৰে সব কাম কৰে তাৰ 7 বছৰ পিছত মোৰ দ্বিতীয় ল'ৰাটোৰ জন্ম হৈছিল এতিয়া 4.5 বছৰ তাৰ সি 1 বছৰতেই খোজ কাঢ়া বনাইছোঁ কথাতে আছে নহয় দুখ শ্বেয়াৰ কৰিলে কমে আৰু সুখ শ্বেয়াৰ কৰিলে বাঢ়ে আজিৰ ভিডিঅ'টো মই কিন্তু সহানুভূতি পাবৰ কাৰণে বনোৱা নাই আজিৰ ভিডিঅ'টো মই সেইসকলৰ বাবে বনাইছোঁ যিসকলৰ এনেকুৱা শাৰীৰিকভাৱে সক্ষম ল'ৰা ছোৱালী আছে যিসকলৰ শাৰীৰিকভাৱে সক্ষম ল'ৰা ছোৱালী আছে সেইসকলে বুজি পাব এনেকুৱা ল'ৰা ছোৱালী ঘৰত থাকিলে কি বেদনা কি দুখ এয়া চাওক আমাৰ সাজিদ বাবা 12 বছৰ পিছত খোজকাঢ়িব শিকিলে এয়া অইনৰ সহায় নোলোৱাকৈ ই খোজকাঢ়ি আছে 12 বছৰ পিছত ই অইনৰ সহায় নোলোৱাকৈ ই খোজ কাঢ়িব শিকিছে সাজি আপোনালোকৰ লগত কথা পাতিব মই কিন্তু বাহিৰলৈ গৈছিলোঁ এতিয়া ৰাতি হ'ল সেইকাৰণে ঘৰত গুচি আহিলোঁ এতিয়া পাকঘৰত আহিছোঁ ডিনাৰ ৰেডি কৰিব লাগে তো আজি এইখিনিয়েই বহুত বকবক কৰিলোঁ মোৰ ল'ৰাটোৰ কাৰণে আপোনালোকে বহুত দোৱা কৰিব জীৱনত ইয়াক লৈ বহুত কষ্ট কৰিলোঁ আল্লাহ তাআলাই যাতে এই কষ্টৰ ফল মোক দিয়ে সি যাতে এজন ভাল মানুহ হয় এজন আদৰ্শৱান ব্যক্তি হয় তাৰ কাৰণে বহুত দোৱা কৰিব আৰু এনেকুৱা ল'ৰা ছোৱালী যাৰ ঘৰত আছে সেইসকল পিতৃ মাতৃক মই কৈছোঁ মোৰ নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা মই কিন্তু কোনো ডক্টৰ নহয় প্লিজ নেগেটিভ চেন্সত নল'ব জীৱনত বহুত ডক্টৰৰ ওচৰলৈ গৈছোঁ এনেকুৱা ল'ৰা ছোৱালীৰ বিষয়ে বহুত শিকিছোঁ
সেই অভিজ্ঞতাৰ পৰা কৈছোঁ আপোনালোকে এনেকুৱা ল'ৰা ছোৱালীক ফিজিঅ'থেৰাপি কৰক। এইবিলাক ল'ৰা ছোৱালীৰ কিন্তু মেডিচিন নাই, ডক্টৰে মেডিচিন নিদিয়ে, অকল কিছুমান ফিজিঅ'থেৰাপি এক্সাৰচাইজ আৰু হোম এক্টিভিটি শিকাই দিয়ে। সেইবিলাক কৰিয়েই ইহঁতৰ ইম্প্ৰুভ হয়। মই ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ। গতিকে আজিৰ ভিডিঅ'টো মই কিন্তু কোনো সহানুভূতি আদায় কৰিবৰ কাৰণে বনোৱা নাই। মই কিন্তু সেইসকল পিতৃ মাতৃৰ কাৰণে বনাইছোঁ সকলৰ এনেকুৱা ল'ৰা ছোৱালী আছে। 1 বছৰ আগত মই ফেচবুকত এটা পোষ্ট কৰিছিলোঁ যে মোৰ ল'ৰাই 10 বছৰ পিছত থিয় হ'ব পৰা হৈছে। তাতে বহুত পিতৃ মাতৃয়ে কমেণ্ট কৰিছিলে যে সিহঁতৰ এনেকুৱা ল'ৰা ছোৱালী আছে, খোজকাঢ়া নাই, থিয় হোৱা নাই। কেনেকৈ মই তাক থিয় হোৱা শিকাইছোঁ, ডক্টৰ ক'ত দেখুৱাইছোঁ, কি ট্ৰিটমেণ্ট কৰিছোঁ ইত্যাদি বহুতকেইটা কমেণ্ট পাইছিলোঁ। সেইসকল পিতৃ মাতৃৰ কাৰণে আজি মই স্পেচিয়েলি এই ভিডিঅ'টো বনাইছোঁ। গতিকে আশা কৰোঁ এই ভিডিঅ'টো চাই অলপ হ'লেও সেইসকলৰ সহায় হ'ব। তো আজি এইখিনিয়েই, পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। বহুত ভালে থাকিব, মোৰ ল'ৰাটোৰ কাৰণে বহুত দোৱা কৰিব। বাই, আল্লাহ হাফিজ।